গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি হল দেওবাৰ, তো সেইকাৰণে মই এনে অলপ ফুৰিবলৈ ওলাই যাওঁ। তো কি হয় তো বলক আপোনালোকে শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ ওলাই, তো বলক ভিডিঅ'টো চাওঁ। ইয়াত গাই সোণালী ধানৰ পথাৰ। তো গাই দেখিবলৈ পাইছে এই সোণালী ধান পকিছে আৰু কাটিব ধৰিছে মানুহে। তো যাই থাকোঁ আমি বেছি দেৰি নকৰি। এইটো হৈছে আমাৰ শিৱ মন্দিৰ। শিৱ মন্দিৰ এইটো হ'ল বুঢ়াদিয়া নদী। এইটো দেখিবলৈ হৈছে মই পালোঁ আমাৰ চক। এইটো আমাৰ চক গাইছ, এইটো বুঢ়াদিয়া নদী। তো গাইছে এইটো আমাৰ চকটো দেখাবলৈ পাইছে। বুঢ়াদিয়া নদী এইখন দলং আপোনালোকে দেখিবলৈ পাইছে। এইটো হ'ল বুঢ়াদিয়া নদী। প্ৰত্যেকবাৰে বানপানী হয়তো দেখিবলৈ পাইছে। ইয়াত এনাহান বতৰত অলপ মনটো ভাল লাগি থাকে। ঠাণ্ডাও পৰিল আৰু বতৰটো কিবা মাঘ ফাগুন আহিল ন গাইছ, এতিয়াৰ মনটো কিবা এটা বিৰাটেই ভাল লাগি থাকে। তো আপোনালোকে ক'বচোন আপোনালোকৰ কেনে লাগে কমেণ্ট কৰি। তো আজি বতৰটো বেছি গৰম নহয়, ভালেই আৰু ঠাণ্ডা বতৰ হিচাপে ৰ'দটো আৰু বেছি নালাগে, ঠাণ্ডা হিচাপে দেখিবলৈ পাইছে। বতৰটো আজি মজা বতৰ। তো চক গাইছ সিমান আৰু এটা সেই নাই, গৰম নাই আৰু ঠাণ্ডা পৰিলে যিহেতু দেখিবলৈ পাইছে। বলক মই কালিয়ে কৈছোঁ মই নাযাওঁ বুলি, তহঁতে সেইটোতে লাগি আছে। পৰীক্ষা আহিছি নহয় তহঁতে মই নাযাওঁ বুলি কৈছোঁ, তহন কিয় কয়? মই নাযাওঁ বুলি কৈছোঁ, তহতে কিয় যা? সেইটো কথা নহয় নহয়, মই নাযাওঁ বুলি কৈছোঁ। মই গ্ৰুপৰ পৰা ওলাই যাম দে, গম পাবি। মই পালোঁ দিয়ক কিবাকে ইয়াক ফোন কৰি মাতি আনিলোঁ। ঘৰতে আছিল আজি ৰবিবাৰ কাৰণে মোবাইল এতিয়াও গাইছ চাইকেলৰ পৰা মোবাইল। তো ইয়াক মাতি আনিলোঁ লগত আৰু আকলাই যাই ভাল নালাগে। আৰু দুটামানক ফোন কৰিছোঁ যেতিয়া আহে। তো কি হয় বলক, আৰু ইয়াক লগত আনিছোঁ, ই এটা আছে লগত। তো কেনেকৈ কি হয় আমাৰ লগত আজিৰ দিনটোত। মাখিবা এই টাউন পালে এইখন মাখিবা চৌক হয় গাইছ। তো ৰাকেশ আছে চৌ কৰিছে। এইটো ৰাকেশ দেখা পাইছোঁ, এই কিবা খাই আছে গাইছ, আকলি ধৰে। তো এইটো মাখিবা চৌক। তো আধা মানুহ আহিলে ঘূৰি বাজাৰত যাবা। তো কিবা আছে আমি পাং তো নাপাং, তো বলক চাই থাকোঁ। আহিয়ে আছে মানুহ। এইটো মাখিবাৰ আমাৰ চৌক হয়। তো ইয়াতে চব বস্তু খান থং ল'ব গাইছে। ইয়াতে চাইকেলখন আগে থৈ লওঁ, তালা চালা মাৰোঁ। তো গাইছ ফাইনেলি আমি বাজাৰৰ খলাত সোমাই গ'লোঁ। ইয়াত দেখিবলৈ পাইছে বাজাৰ, ইয়াত গছৰ পুলি বেছি আছে ইফালে চব। ইয়াৰ লাগে যেতিয়া লৈ যাব আৰু ইয়াত দেখিবলৈ পাইছে গাইছ। তো চব ইয়াতে পায়, কি লাগে আহি লৈ যাওক গাইছ। ময়ো আহিছোঁ এনেই আপোনালোকক দেখাবলৈ আহিছোঁ কি। তো ইফালে কমলা বেছি আছে, কমলা গাইছ, নাৰিকল, কমলা, মূলা যি লাগে এভৰিথিং গাইছ। এইটো হ'ল মাখিবাৰ মন্দিৰ। ইয়াতে গাইছ সভা হয় মাঘ ফাগুন মাহত ইয়াতে সভা হয় গাইছ, বিৰাট ডাঙৰ সভা। তো 10 দিনমানলৈকে চলে দেখিবলৈ পাইছে ইয়াত সভা হয়। কি আছোঁ এটা চলিক আমাৰে লগত আহি বনাই। এতিয়া আমি এতিয়া ৰখি আছোঁ অলপ টাইম, যিমান ৰখা লাগে ৰখিম আমি, যিহেতু অলপ ফুৰিব যাম আজি দেওবাৰ কাৰণে, কোনো কাম নাই ঘৰত ইমান। তথাপিতো আহিছোঁ ওলাই। আজি কি হয় ফুৰিম আমি, আজি ফুৰিম ঘূৰিম, কি হয় ইয়াত দেখা যাব ন। আমাৰ লগত এটা সাৰথি আছে দেখিবলৈ পাইছে, ইও আমাৰ লগত বহি আছে। ইয়াৰ কাম নাই, ইয়াৰ দৰে হাল হৈছে আমি কাম নহওঁ। জীৱনটো গাইছ এটা সংঘাতৰ দৰে গুচি গৈছে। তাৰমানে কি হৈছে এতিয়া কাকো এটা কথা ক'বও নোৱাৰে ভালকৈ, কিবা এটা সুধিব ডাইৰেক্ট ক'ব অমুক হৈছে তমুক হৈছে, তোৰ ক'বা কথা। তো গাইছে সেইকাৰণে নিজৰ ঠাইত নিজে আছোঁ। তো কাকো ইমান ক'ব লগা নাই। যেতিয়া সুখী আছোঁ নিজৰ জীৱনক লৈ সুখী থাকক, তো সেই আশা কৰিছোঁ। দিয়ক আমি ইয়াক ৰখি থাকোঁ, সি আহিলে অলপ দেখাইছোঁ। ৰখি আহি পাইছে দিয়ক, এই দেখাবলৈ পাইছে থহা চহা লৈ গাইছ, মনা চনা কিবা কৰিব। কি কৰবি এই কি কৰবি এলাখান
গাইছি এটা বাগৰ হাত চাত কাটি বিধান মাৰছি খঙতে কাৰণটোতো জালে আৰু ডেকা চলি গাইছে আৰু মই ক'বা নালাগে কি কাৰণ তো আপোনালোকে ভাবি ল'ব আৰু খাবা পাইছোঁ এইকেইটা ফানে দাদাতে গাখীৰো আছে ইয়াক ঘৰৰ পৰা চাহ খাবা মাতে আনিছোঁ ইটো গম পাইছে যেতিয়া হাত কিহৰ কাৰণে কাটা বুলি কৈছিলোঁ আৰু ক'বা নালাগে গাইছে মই এইটো আছোঁ চাহ খাম সি গাইছে আৰু নকে এই চাহ গাইছে ই চাহ আৰু কিবা খাবা দিবা কিবা বেলেগ চিংৰা নাই এই চিপছ লৈ আহিছে চহকে গাইছে চিপছ চিপছ চাহ বেলেগ একো নাই চিপছ চাহতে জীৱন এই দস্তি বুলি কয় গাইছ বন্ধুত্ব সদায় বন্ধুত্ব হৈ থাকিব লাগিব বন্ধুত্বৰ মাজত কোনো ভেদাভেদ নালাগে বিন্দা জীৱন এতিয়া ঘূৰি ফুৰি বন্ধুত্বৰ মাজত থক তো এই জীৱন তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপায় তো আজিলৈকে বাই